আৰু বছৰ বছৰ ধৰি পৰি ৰোৱা বাহন আমি সদ্যহতে পেলাই দিওঁ বা কেতিয়াবা আমি কোনোবা গেৰেজত বা তেনেকৈ ৰাখি থোৱা দেখা যায়। কিন্তু সেইখিনি সময়ত মই যিটো আপোনালোকক দৃশ্য দেখুৱাম সেই দৃশ্যটো দেখিলে কিন্তু আপুনি মনত উৎসাহ পাব আৰু প্ৰেৰণা পাব। আৰু এই ভিডিঅ'টো এইকাৰণে বনাইছোঁ যে ইয়াৰ যোগেদি আপোনালোকে কিবা এটা জানিব পাৰিব। আৰু মই প্ৰথমতে এটা কথা কওঁ যে ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব। মই ক'ত আছোঁ জানেনে? মই বৰ্তমান আছোঁ এইটো মৰিগাঁও, যি চিধা মৰিগাঁও, নগাঁও আৰু মৰিগাঁও যিটো ৰাস্তা, সেই ৰাস্তাটোত আছোঁ। আৰু গৈ থাকোঁতে মই ৰাস্তাৰ কিনাৰত এটা দৃশ্য দেখা পালোঁ, যিটো দৃশ্যই মোক মানে খুবেই মনত আকৰ্ষিত কৰিছে। আৰু এই বস্তুটো মই এইকাৰণে দেখুৱাম যে এই যে পৰি ৰোৱা বাহনৰ কথা কৈছোঁ, এনেকুৱা এখন বাহন যিখন আজিৰ যুগত মাৰুতি 800 যিখন গাড়ী, সেই গাড়ীখন আমি প্ৰায় ৰাস্তাত নেদেখোঁ। কাৰোবাৰ হয়তো ঘৰত পৰি আছে, কাৰোবাৰ হয়তো গেৰেজত পৰি আছে, এনেদৰে বিভিন্ন জেগাত পৰি থকা দেখা যায়। কিন্তু সেই যি পৰি ৰোৱা বাহন, সেই পৰি ৰোৱা বাহনখন কেনেদৰে সৎ কামত লগাব পাৰি তাৰ দৃশ্য আজি আপোনালোকক দেখুৱাম। আৰু মই য'ত আছোঁ এইখিনি স্থানত এইজন যুৱকে এই যি মাৰুতি যি কাৰ, সেই কাৰ বাহনখন ব্যৱহাৰ কৰি ইয়াক এটা ধুনীয়া মানে যি কুঁহিয়াৰ ৰসৰ যি ব্যৱসায়, কুঁহিয়াৰ ৰসৰ ব্যৱসায় এটা ধুনীয়া এটা ব্যৱসায় আৰম্ভ কৰিছে। তেওঁৰ লগত কথা পাতিম আৰু বিভিন্নজন লোক আহিব ইয়াতে, আৰু সিফালেও আছে বিভিন্নজন লোক আহিছে। মই এটা কথা কওঁ যে এনেকুৱা এখন গাড়ী যে ব্যৱহাৰ কৰি যে এটা ব্যৱসায় কৰিব পাৰি, খুব সুন্দৰ এটা ব্যৱসায় কৰিব পাৰি, এইটো এটা প্ৰমাণ হৈছে এই যিটো দৃশ্য দেখিলে আপোনালোকে গম পাব। আৰু লগতে এটা কথা ক'ব লাগিব যে যি সময়ত অসমৰ যি ডেকা যুৱকসকল আছে, সেই যুৱকসকল বেছিভাগে হায়দৰাবাদ যায়, নতুবা কেৰালাত যায় কোম্পানীত কাম কৰিবৰ কাৰণে। এইখিনি সময়ত এইজন যুৱকে যিটো কাম কৰিছে, এই কামটো কৰি মই তেখেতৰ লগত কথা পাতিছিলোঁ। তেখেতে মোক এটা কথা কৈছে, এই কামটো কৰি তেখেতে নিজৰ পৰিয়ালটো পোহপাল দি আছে। পৰিয়ালৰ 4-5জন মানুহ যেতিয়া নেকি এই ব্যৱসায়টো কৰি পোহপাল দিব পাৰিছে, সেইখিনি সময়ত আমি কিয় বহিৰাজ্যত গৈ পেলাই কাম কৰিব লাগে? আমি নিজেই কিয় এনেকুৱা কিছুমান ধাৰণা, সেই ধাৰণাসমূহ কিয় আমি নিজেই কৰি ল'ব নোৱাৰোঁ যে এনেকুৱা এটা ব্যৱসায় তেওঁ নিজেই যিটো ছেটআপ দিছে বুলি ক'ব লাগিব। আৰু মোৰ খুব ভাল লাগিছে, সেইকাৰণে ভিডিঅ'টো কৰিছোঁ আৰু তেখেতৰ লগত কথা পাতিম এতিয়া। আৰু দেখুৱাই লৈছোঁ এটা দৃশ্য, এইসকল লোক আহিছে, বিভিন্নজন লোক আহিছে আৰু ইয়াতে এনেদৰে কুঁহিয়াৰ খাই, কুঁহিয়াৰখিনি তলত এনেদৰে গাড়ীৰ তলত মই অকণমান দেখুৱাই দিওঁ, অকণমান আঁতৰি দিয়া। এই গাড়ীখনৰ তলত এনেদৰে কুঁহিয়াৰ, এয়া কুঁহিয়াৰ দেখিছে, এই গাড়ীখনৰ তলত এনেদৰে কুঁহিয়াৰবিলাক এনেকৈ সোমোৱাই থৈছে। ধূলি বালি চেফটি আৰু মানে যাতে ধূলি বালি নালাগে, ধুনীয়াকৈ যাতে এই মানুহক খুৱাব পাৰে। আৰু মই এই কুঁহিয়াৰটো পঢ়ি থকালৈকে মই অকণমান আপোনালোকক দেখুৱাই লৈছোঁ। গাড়ীখন একদম সৰু মডেল গাড়ী, যিখন মাৰুতি 800 গাড়ী, এই গাড়ীখনে তেওঁ ব্যৱহাৰ কৰিছে। কোনো নতুনত্ব নাই, যেনেকুৱা গাড়ী তেনেকুৱা হৈ আছে। কিন্তু এটা কথা ক'ব লাগিব যে ল'ৰাজনে মানে এইটো যিটো ব্যৱসায়টো কৰি নিজৰ পৰিয়ালটো পোহপাল দি আছে। তোমাৰ নামটো কি? মোৰ নাম মোহাম্মদ হুছেইন আহমেদ। মোহাম্মদ হুছেইন আহমেদ। ঘৰ ক'ত? মোৰ ঘৰ পটুৱাকাটা গাঁও। ক'ত হয় এইটো? এইটো আপোনাৰ জালুগুটিৰ পৰা 4 কিলোমিটাৰ ভিতৰত সোমাব লাগিব। এই ব্যৱসায়টো কৰা কিমান দিন হ'ল তোমাৰ? এই ব্যৱসায়টো মই আপোনাৰ ফেব্ৰুৱাৰীৰ পৰা কৰিছোঁ, এইটো বছৰ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰিছোঁ। ফেব্ৰুৱাৰীৰ পৰা কৰি আছা? কেনেকুৱা মানে ৰেছপন্স কেনেকুৱা পাইছা? বহুত ভাল লাগে, বহুত ধৰণৰ বিভিন্ন ধৰণৰ মানুহ আহে, বহুত ভালে লাগে। আগতে মানে মই গাড়ী চলাইছিলোঁ, বাহিৰতো আছিলোঁ, সেইখিনি পইচা দি মই পৰিয়ালটো চলাব পৰা নাই। এতিয়া এই আপোনাৰ খালখন মেচিনৰ এই যোগেদি এইটো কুঁহিয়াৰ ৰস বনাই লৈছোঁ। এতিয়া আগত থাকি অলপ ইনকামটো বেছি হৈছে, এতিয়া চলিব পাৰিছোঁ। আৰু মানে আগত কৰিছিলা তুমি ড্ৰাইভাৰ কৰিছিলে, আৰু বৰ্তমান এতিয়া নিজে এটা কেনেকৈ আহিলে, মানে তোমাৰ এই মনত কেনেকৈ আহিল যে এনেকৈ এটা মানে এখন এনেকুৱা মাৰুতি 800 গাড়ী, পুৰণা গাড়ী? নিশ্চয় এখন পৰি আছিলে ক'ৰবাত? মোৰ বন্ধু ঘৰত পৰি আছিলে, তাৰপিছত অলপ মানে বেয়া আছিলে, মই আনি অলপ গেৰেজতে ভাল কৰি এইটো কামত খটাই দিছোঁ।
এইটো এইটো গোটেইখিনি মেচিন চেচিন ক'ৰ পৰা আনিছা? এইটো এই দুটা মেচিন আনিলো মই গুৱাহাটীৰ পৰা, বাকী গাড়ীখন আনিলো বন্ধুজনৰ পৰা। সেইখিনিয়ে। এইটোতো কিমান পইচা খৰচ হৈছে তোমাৰ? পইচাটো খৰচ মানে মই গাড়ীখন মই নিজে কাটিলো, নিজে মডিফাই কৰিলো, সেইটো কাৰণে মোৰ খৰচটো অলপ কমিছে। ধৰি লওক যদি মই ক'ৰবাত গেৰেজত নিয়াহেঁতেন তেতিয়া খৰচটো বাঢ়িল হয়, এতিয়া মই নিজে কৰাৰ কাৰণে খৰচটো কমিছে। হয়। তুমি ইয়াৰ পৰা যিটো পৰিয়ালটো চলাই আছা, কেইজনীয়া পৰিয়াল তোমাৰ? মোৰ পৰিয়াল 6জনীয়া। 6জনীয়া পৰিয়াল। ভাবক 6জন মানুহৰ এটা পৰিয়াল আৰু তেওঁ সেই পৰিয়াল এইটো কৰ্মৰ জৰিয়তে চলাই আছে। মই এইকাৰণে কৈছো যিসকল লোকে বহিৰাজ্যত যিটো কোম্পানীত কাম কৰিবলৈ যায়, সেইখিনি সময়ত এইজন যুৱকে যিটো কাম কৰিছে, এইজন ব্যক্তিয়ে যিটো কাম কৰিছে সঁচাকৈ কিন্তু প্ৰশংসনীয় আৰু ইয়াক আমি শিকিব লাগে। মই বিভিন্ন ৰাস্তাত আহি থাকোঁতে দেখিছোঁ টেম্পুটো তেনেদৰে ছেট আপ কৰি লৈছে, নহয় জানো? টেম্পুটো কাটি পেলাই এনেকৈ কৰিছে, পুৰণা যিবিলাক টেম্পু আছে তাত কাটি কৰিছে। আৰু ইয়াতো দেখিছে এখন পুৰণা অল্ড মডেল এখন মাৰুতি 800 গাড়ী, সেইখনতো কৰিছে। মানে সুন্দৰ এটা মানে এখন ছবি বুলি ক'ব লাগিব আৰু সুন্দৰ এটা চিন্তা বুলি ক'ব লাগিব। কাৰণ এইটো কৰিয়ে যিহেতুকে তেখেতে নিজৰ ঘৰখন চলাই আছে, তেতিয়াহ'লে ভাবক কিমান কাষ্টমাৰ হয় তোমাৰ ডেইলি? মোৰ কাষ্টমাৰ আপোনাৰ ধৰি লওক কেতিয়াবা 100 হয়, কেতিয়াবা 120 জনলৈ হয়। আৰু কিছুমানে খাই আকৌ লৈও যায়। কুঁহিয়াৰবিলাক ক'ৰ পৰা অনা? কুঁহিয়াৰটো আগতে মোৰ নিজৰ গাঁৱতে আছিলে, এতিয়া গাঁৱৰ কুঁহিয়াৰটো শেষ হৈ গ'ল, এতিয়া মই মানে জালুকবাৰীৰ পৰা আনো। গুৱাহাটী জালুকবাৰীৰ পৰা আনো। কাৰণ কুঁহিয়াৰটো নহ'লেতো তোমাৰ ব্যৱসায়টো নচলিব। হয়, এতিয়া ফুল গৰমে আছে, নিজৰ গাঁৱত কুঁহিয়াৰ নাই, মই জালুকবাৰীৰ পৰা এতিয়া আনি আছো। ঠাণ্ডা দিনত এইটো ব্যৱসায় চলে নাই? ঠাণ্ডা দিনত বৰ্তমানতো মই এবছৰ বনাইছো, এতিয়া ঠাণ্ডা চিজন আহিলে কি কৰিব পাৰো তাকে মানে চিন্তা চৰ্চা কৰি আছো, কোনটো কৰিলে ভাল হয়। নিশ্চয়কৈ ক'ব লাগিব যে এজন ব্যক্তিয়ে, যুৱক কওঁ বা ব্যক্তিয়ে কওঁ, এজন ব্যক্তিয়ে খুব ধুনীয়া এটা কাম কৰিছে, তেখেতে ব্যৱসায় কৰিছে আৰু এই ব্যৱসায়টো কৰিয়ে তেখেতে পোহপাল দি আছে। আৰু এই যি কুঁহিয়াৰসমূহ আছে, কুঁহিয়াৰসমূহ গুৱাহাটীৰ পৰা আনে আৰু খুব এটা হাইজেনিক পদ্ধতিৰে কৰিছে। মই দেখুৱাইছো আপোনালোকক কুঁহিয়াৰখিনি ভিতৰত ভৰাই থোৱা আছে, মই দেখুৱালো অলপ আগত। হয়, এটা খুব এটা হাইজেনিক। আপোনাৰ কুঁহিয়াৰ যিখিনি জাবৰি মই এইটো মানে বক্স বনাই লৈছো। দেখুৱাই দিয়াচোন। এইটো বক্স য'তে ত'তে মানে জাবৰখিনি পেলাব নোৱাৰি, সেইকাৰণে মই জাবৰ ইয়াতে ৰাখি দিওঁ, ঘৰত লৈ যাওঁ। আৰু এইখিনি মানে জাবৰখিনি য'তে ত'তে তেখেতে পেলোৱা নাই, তেখেতে ঘৰলৈ লৈ যাব আৰু ঘৰতে ক'ৰবাত পেলাই দিব। গতিকে খুব এটা সুন্দৰ পদক্ষেপ। গতিকে তোমাৰ নামটো কি কৈছিলা? মোৰ নাম মহম্মদ হুছেইন আহমেদ। মহম্মদ হুছেইন আহমেদ, তেখেতৰ কামক আমি প্ৰশংসা কৰা উচিত। আৰু লগতে তেখেতৰ এই যিটো ভিডিঅ', এই ভিডিঅ'টো মই আপোনালোকক এইকাৰণে শ্বেয়াৰ কৰিব দিছোঁ যাতে এই ভিডিঅ'টো চাই পেলাই আন 10জনে যাতে এই এনেকুৱা কামৰ পৰা উৎসাহিত হয় আৰু প্ৰেৰণা পায়।